Hey guys, welcome back to my YouTube channel Piku Vlogs. আৰু guys এতিয়া হৈছে 7টা সময় আৰু guys ওলা আৰু ৰেপিড অন কৰি দিছোঁ কিন্তু এতিয়ালৈকে ৰাইড অহা নাই guys চেনেলটো যদি কোনোবা নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু guys চাওঁ আজি কেইটা ৰাইড কৰিব পাৰোঁ কাৰণ যোৱাকালি ওলাই আহিছিলোঁ তো কোনো ধৰণৰ সেনেকুৱা ৰাইড নাছিলে তো মই ঘৰত গুচি গ'লোঁ আৰু ভিডিঅ' নকৰিলোঁ সেইকাৰণে আপোনালোকে ভিডিঅ' পোৱা নাই তো আজি ওলাই আহিছোঁ চাওঁ বেছিছে বেছি ৰাইড কৰিবলৈ চেষ্টা কৰিম তো ৰাতিপুৱাই 12টা লাগি যদি 6-7টা ৰাইড কৰি যাব পাৰোঁ তো পিছলৈকে আৰু লাহে লাহে অলপ অলপ এটা দুটা মাৰি থাকিলে মেকআপ হৈ যাব আৰু গাইজ এতিয়া গৰম পৰিছে তো ৰাতিপুৱা 12টা লাগি মাৰি আৰু পিছবেলা 4টামান বজাত ওলাই গ'লে তো সকলোৰে কাৰণে ভাল যেনেকৈ ৰাইডাৰ সকলোৰে কাৰণে কাৰণ দিনত বহুত গৰম পৰি যায় সেইকাৰণে ৰ'দটো পূৰা খাওঁ খাওঁকৈ ওলাইছে গাইজ তো ইয়াতে অলপ ৰখি লওঁ তো ইয়াতে ৰাইড লাগিলে ওলাই গুচি যাম তো মোৰ দুটা অন কৰা আছে ৰেপিড' আৰু ইফালে অ'লা 20 মিনিট ৰখাৰ পিছত এটা ৰাইড লাগিছে উবেৰত আৰু গাইজ ৰেপিডত দেখোন ৰাইড নলগা হ'লে কালিও লগা নাই আজিও লগা নাই অ'লাটো নলগা হ'ল তো সেইকাৰণে উবেৰটো মাৰিব লগা বাধ্য হৈ আছোঁ নহ'লে এনেই বহি থাকিব লাগিব তো কাষ্টমাৰটো পিক আপ কৰিবলৈ যাওঁ বেছি দূৰত নাই খুব বেছি 100 মিটাৰ দূৰত আছে পিনটো ক'ব 1746 এইটো ল'ব Head west on Ganesh Path toward AK Dev Road, Irinpara Main Road, then turn left onto AK Dev Road. In 100 meters, 111 খুচরা নহ'ব দাদা চাই লওঁ ৰ'ব 50 টকামানহে হ'ব দাদা নহ'ব 60 তো গাইজ ফাৰ্ষ্ট ৰাইডটো কমপ্লিট হৈ গ'ল এতিয়া ৰেপিডটো অন কৰি দিওঁ আৰু অ'লাটো অন কৰি দিলোঁ গাইজ তো এইটো এমাউণ্ট হৈছিলে 111 টকা তো মূলত খুচুৰা নাই 50 টকা আছে তো কাষ্টমাৰে 200 টকা দিছে তো 50 টকা দিলোঁ আৰু 100-150 টকা ৰাখি দিব লগা হ'ল তো মই বেছি সোধা নাই তো কাষ্টমাৰে যিটো নিজে খুচি মতে পইচা নাই কাৰণে দি দিছে আৰু খুচুৰা নাই কাৰণে
আৰু গাইজ ইয়াতে ৰাইড লাগে না নালাগে তুমি ইয়াৰ পৰা ৰাইড লগাব পৰা নাই বহুত দিন হৈ গ'ল আৰু চাওঁ আগত যাই ৰখি দিওঁ ইয়াতে দুটা ৰ'দ লাগি আছে তো এতিয়া ছেকেণ্ড ৰাইড এটা তো গাইজ বহুত দেৰি ৱেইট কৰাৰ পিছত এটা ৰাইড লাগিছে তো ৰাইডটো পিক আপ কৰিবলৈ গৈ আছোঁ আৰু ৰাইডটো লাগিছে গাইজ অলাত আৰু মই বহুত দেৰি ইয়াতে ৰখি আছিলোঁ আপোনাৰ খানাপাৰাতো ৰাইড নালাগিল তাতে তাৰপৰা মই আহি গ'লোঁ এতিয়া হৈছে 8:33 আৰু মই যেতিয়া ফাৰ্ষ্ট ৰাইডটো কমপ্লিট কৰি দিছিলোঁ এতিয়া আছিলে 7:45 এতিয়া 8:33 1 ঘণ্টা হৈ গ'ল তো গাইজ অৰ্ডাৰ বহুত শ্ল' Head south toward Punjab. হৈছেনে $68 এইটো নাইছে তো গাইজ ফাৰ্ষ্ট ৰাইডটো কমপ্লিট হৈ গ'ল চৰি ছেকেণ্ড ৰাইডটো কমপ্লিট হৈ গ'ল এইটো লৈ আহিছিলোঁ কাহিলীপাৰা পাঞ্জাবাৰীৰ পৰা আৰু এতিয়া 3 নম্বৰ ৰাইডৰ কাৰণে ৰেপিড' অন কৰি দিওঁ তো ৰেপিড'টো অন কৰি দিলোঁ আৰু উবেৰ অন কৰি দিম গাইজ কাৰণ ৰাইড বহুত কম আহি আছে সেইকাৰণে 2 নম্বৰ ৰাইডটো কমপ্লিট কৰি দিয়াৰ পিছত উবেৰৰ আৰু এটা ৰাইড লাগিছে 55ত এইটো যাব মাজাৰত উলুবাৰী তো লৈ লৈছোঁ আৰু ইয়াৰ আগতে যদি ৰেপিডত যদি আৰু আহি যায় তেতিয়াহ'লে ৰেপিড' মাৰি দিম অ'টিপিটো ভুল হৈ আছে 0502 এইটো ল'ব Head north, then turn left. Head north on Panchagod path toward Kahilipara Main Road, Odobikra Main Road, then turn left onto Kahilipara Main Road. ইয়াতে $56 তো গাইজ কাষ্টমাৰটো ইয়াতে নামি গ'লে তো ভালে হ'ল এতিয়া ৰেডি ফৰ নেক্সট ৰাইড তো 1 টকা কমে দিলে কাষ্টমাৰজনে তো ৰেপিড'টো অন কৰি দিছোঁ Ola Uber Rapido লাগিলেই হ'ল মাৰি দিম
113 টকা হৈছে। অঁ অঁ আছে 113 ন 120 কৰি দিওঁ ন ঠিক আছে হ'ব। সেইটো লৈ লওক। সেইটো দিয়ক। সেইটো চাওক। আহিছে দিয়ক। গাইছ ৰাইডটো লৈ আহিছিলোঁ উলুবাৰীৰ পৰা আৰু ইয়াতে ড্ৰপ কৰিলোঁ জালুকবাৰীৰ ইঞ্জিনিয়াৰিং কলেজৰ ভিতৰত, বহুত ভিতৰত গাইছ। এইটো লছে হৈছে আকৌ। তো যিয়ে নহওক 3টা ৰাইড কমপ্লিট কৰি দিলোঁ, আৰু এটা ৰাইড যদি উবেৰত কৰি দিওঁ তো 30 টকা এক্সট্ৰা এটা আহিব ইনচেণ্টিভ। তো ইয়াতেতো ৰাইড লগাৰ সম্ভাৱনা কম আছে, তো হাইৱেত ওলাই যাম গাইছ। আহি থাকোঁতে আৰু এটা ৰাইড লাগিলে ৰেপিডত, তো এই ভিতৰৰ পৰা ৰাইড লাগিব বুলি ভবা নাছিলোঁ, কিন্তু ৰাইড লাগি গৈছে। তো ইমান ধূলা উৰাইছে গাড়ীখন আৰু। লোকেশ্যন ইমান ভুল দেখাইছে, লোকেশ্যন এই ক'ৰ ভিতৰত আছিল। আপুনি যদি তাতে আছিলে নহয় তেতিয়াহ'লে তাৰ পৰা যদি ইয়াতে আহি যায়, যদি ৰিফ্ৰেছ নকৰি কিনে বুকিং কৰি দিয়ে তাৰে এপটো লৈ লয়। তাতে গৈছিলে আপুনি চাগে, অঁ সেইকাৰণে। OTP-টো ক'ব 5461। একবাৰ বুক কৰা ৰিফ্ৰেছ কৰি ল'ব লাগে। ক'ত যাব? অঁ বহক। অঁ অঁ বৰাগাঁৱৰ ৰাইডটো কমপ্লিট কৰি মাৰুতি স্পেয়াৰত লৈ গ'লোঁ। তাৰপিছত 104 টকাৰ যোনটো আছিলে এইটো 113 টকা হৈ গৈছে। তো কাষ্টমাৰ 120 টকা দিলে। তো সেই ৰাইডটো কমপ্লিট কৰি দিয়াৰ পিছত আৰু এটা ৰাইড কৰিলোঁ, যিটো ইনচেণ্টিভ পাব লগা আছিলে 30 টকা উবেৰৰ পৰা। তো সেই ইনচেণ্টিভৰ কাৰণে এটা 2.5 কিলোমিটাৰ ৰাইড এটা লৈ লৈছিলোঁ। তাৰপিছত সেইটো কমপ্লিট কৰি তো মই ঘৰত আহিলোঁ, আৰু ঘৰত আহি ফ্ৰেছ হৈ এতিয়া গাইজ 7 নম্বৰ ৰাইড পিক আপ কৰিবলৈ গৈ আছোঁ। ধীৰেণ পৰা হস্পিটেলৰ পৰা কাহিলীপাৰা যাব। তো কাষ্টমাৰটো পিক আপ কৰোঁ এতিয়া। পিনটো ক'ব। ডাবল 393। জিপে কৰিব। ঠিক আছে আহিছে দিয়ক। হেলমেট হৈ যাওক। কিবা এটা চিন্তা কৰি আছোঁ। তো গাইজ ফাৰ্ষ্ট ৰাইড 7 নম্বৰ ৰাইডটো কমপ্লিট হ'লে। এইটো ধীৰেণ মেডিকেলৰ পৰা কাহিলীপাৰা ৰৰালি পথত লৈ আহিছোঁ, আৰু এতিয়া 8 নম্বৰ ৰাইড কোনফালে আহে। আৰু গাইজ এইটো একচেপ্ট কৰাৰ পিছত আৰু এটা ৰাইড আহিছিলে ৰেপিডত। তো ধীৰেণ পাৰাৰ পৰাই গ'লে হয় লেচু বাগান, তো 7 কিলোমিটাৰ 76 দি আছিলে। তো এইটো কাষ্টমাৰটো যিহেতু ফোন মাৰিছে আহিছোঁ বুলি ক'লোৱে,
তো সেইকাৰণে আৰু সেইটো একচেপ্ট নকৰিলোঁ। এতিয়া 8 নম্বৰ ৰাইড এটা লাগিছে ৰেপিডত 48 6 টকা চাৰ্জ লৈ আহিছে। তো একচেপ্ট কৰি লৈছোঁ। 4 কিলোমিটাৰ দূৰত যাব। Take the next right up, then your destination will be on the left. আপুনি লোকেশ্যন ভিতৰত আছিলে। 5233 হ'ব 1 মিনিট। ফাইভ টু 33 আপোনাৰ মোবাইলত এড কৰি দিয়কচোন। কি কৰিছে? আপোনাৰ মোবাইলত এড কৰি দিয়কচোন। আপুনি এড কৰি দিয়ক। নাই এইটো কিবা হৈ গ'ল। আছে হেৰি ৰেপিড' এপছটো ওলাই দিয়ক। তাৰমানে ড্ৰপ লোকেশ্যন দূৰত আছেতো সেইকাৰণে তাৰমানে এইটো বিচাৰিছে। হৈ যাব। হ'ব দিয়ক। অঁ ঠিক আছে। তো গাইছ 8 নম্বৰ ৰাইডটো কমপ্লিট হৈ গ'ল। এইটো মানে য'ত ড্ৰপ দেখুৱাইছিলে তাৰ আগতে নামি গ'ল। তো সেইকাৰণে 42 এমাউণ্ট আহি গৈছে। তো মই 50 ৰাখি ল'লোঁ। এতিয়া নেক্সট ৰাইড। আচ্ছা কাম শেষ। $73 আহিছে। ৱেলকাম। তো গাইজ 10 নম্বৰ ৰাইডটো কমপ্লিট কৰি দিলোঁ আৰু এতিয়া ৰাইড নকৰোঁ আৰু এতিয়া ঘৰতে যাওঁ। তো কিমান আৰ্নিং হ'লে কি হ'লে এতিয়া ৰাইডটো 10টা ৰাইডটো কৰি দিলোঁ। আৰ্নিং কিমান হ'লে আৰু তেল কিমান জ্বলিলে ঘৰত গৈ কৈ আছোঁ। গাইজ আহি গ'লোঁ ঘৰত আৰু ঘৰত আহি ফ্ৰেছ হৈ এতিয়া কৈ আছোঁ কিমান টকাৰ তেল জ্বলিলে আৰু কিমান টকা আৰ্নিং কৰিলোঁ। তো গাইজ গৈছিলোঁ ৰেপিড' মাৰিব, কিন্তু ৰেপিডৰ ৰাইড অহাই নাই। তো উবেৰ মাৰিব লগা হ'ল। তো গাইজ আজি ফাৰ্ষ্ট হাফত কাম কৰিলোঁ 7টাৰ পৰা 12টা লাগি 5 ঘণ্টা আৰু নেক্সট আকৌ 3টা বজাত গৈছিলোঁ 5টা লাগি কৰিলোঁ 2 ঘণ্টা। তো 5-6-7 ঘণ্টা কাম কৰিলোঁ আৰু 7 ঘণ্টাত 10টা ট্ৰিপ কমপ্লিট কৰিলোঁ। আৰু 10টা ট্ৰিপত তাৰে 6টা আছে উবেৰত 410 টকা স্ক্ৰীনত ওলাই আছে আৰু 2টা হৈছে ৰেপিড' 151 আৰু অ'লাত হৈছে 2টা 135। তো টোটেল হৈছে 760 আৰু গাইজ 200 টকা তেল জ্বলি গ'ল। গাড়ীখন চলিছে 100 কিলোমিটাৰ। তো 200 টকা তেল জ্বলিছে 560 টকা গাইজ আজিৰ আৰ্নিং। তো এইয়ে আৰু ৰাইড বহুত কমি গৈছে গাইজ, আগত ৰাইড নাই। তো সেইকাৰণে তো চাওঁ নেক্সট কি হয়, আকৌ ৰাইড ভাল হয় না নহয়। তো আজিতো এনেকৈ গ'ল। যদি গাইজ চেনেলটো যদি কোনোবা নতুনকৈ প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে, নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ।